জননী লাইভৰ বিশেষ অনুষ্ঠান আজিৰ বিশেষত ডক্টৰ লুকুমণি গোস্বামীৰ সৈতে বিশিষ্ট লেখক তথা প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী। নমস্কাৰ। জননী লাইভৰ সমূহ শ্ৰোতা দৰ্শকক মই স্বাগতম জনাইছোঁ। আজি এই জননী লাইভৰ আজিৰ বিশেষ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ গোলাঘাটৰ তথা অসমৰ সৰ্বজন পৰিচিত যদুমণি ছাপাখানাৰ পৰিয়ালৰ বিশিষ্ট ব্যক্তি শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামী ডাঙৰীয়াক তেখেতক আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ আৰু তেখেতৰ পৰা আমি আজি এই যদুমণি ছাপাখানাৰ বহুখিনি কথা জানিব পাৰিম, যিখিনি কথা আমাৰ নতুন প্ৰজন্মই জনাৰ অতি প্ৰয়োজন আছে। সেই কথাখিনিৰে আজি তেখেতক আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। সকলোকে নমস্কাৰ, ধন্যবাদ। গোস্বামী ডাঙৰীয়া, আমি আপোনাক এটা কথা সুধিব বিচাৰোঁ যে যদুমণি ছাপাখানাৰ অসমত এটা সুনাম আছে। এই ছাপাখানাই অসমৰ মুদ্ৰণ ইতিহাসত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এই যদুমণি ছাপাখানাৰ পৰিয়ালৰ আপুনি এজন অন্যতম ব্যক্তি। আপোনাৰ এই যিটো মুদ্ৰণ ইতিহাস সম্পৰ্কীয় সংগ্ৰহালয়টোৰ বিষয়ে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ অনুভৱ আছে বা আপোনাৰ প্ৰিণ্টিং হিষ্ট্ৰী মিউজিয়ামৰ যিখিনি আপোনাৰ অনুভৱ আছে সেইখিনি আপুনি অলপ ৰাইজলৈ মুকলি মনেৰে এৰি দিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। এই মুহূৰ্তত আজি এই পবিত্ৰ ভাদ মাহৰ আবেলি জননী লাইভৰ সকলো সদস্যা আৰু লগতে পৰিয়ালবৰ্গৰ প্ৰতি মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে মুদ্ৰণ শিল্প আৰু মুদ্ৰণ শিল্পৰ ইতিহাস এই দুটা প্ৰকৃতাৰ্থত বেলেগ বেলেগ ধৰণৰ বস্তু। আমি আচলতে এটা মুদ্ৰণ শিল্পৰ ইতিহাসযুক্ত এটা সংগ্ৰহশালা তৈয়াৰী কৰিবলৈ আমি চেষ্টা কৰিছোঁ। এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই যদিও বিভিন্ন স্তৰৰ পৰা বিভিন্ন পৰ্যায়ৰ পৰা আমি লাহে লাহে এটা উন্নত স্তৰলৈ উপনীত হ'বৰ কাৰণে খুবেই চেষ্টা কৰি আছোঁ। আৰু যদিও এইটো ব্যক্তিগত প্ৰচেষ্টাৰে কৰা হৈছে, আপোনালোকে আদৰ কৰাৰ কাৰণে আমি খুব কৃতাৰ্থ বোধ কৰিছোঁ। আমাৰ যিটো ধাৰণা আপোনাক সকলোৱে জানে, এটা গুটেনবৰ্গীয় ধাৰণাৰ মাজত বসবাস কৰিছোঁ। মানে যোৱা যিটো দ্বিতীয় সহস্ৰাব্দ 1000 বছৰ যিটো শেষ হৈ গ'ল, তাত আমাৰ যিমানখিনি বস্তু আৱিষ্কাৰ হৈছিলে সমস্ত আৱিষ্কাৰৰ ওপৰত স্থান দিয়া হয় মুদ্ৰণ শিল্প। গুটেনবাৰ্গ জাৰ্মানী মানুহ আছিলে। তেখেতে চলমান হৰফেৰে যিটো এটি আখৰ বুটলি কৰা যিটো মুদ্ৰণৰ প্ৰযুক্তি, সেইটো তেখেতে আৱিষ্কাৰ কৰিছিলে। আৰু তেখেতে এইটো আৱিষ্কাৰ কৰাৰ কাৰণে আমাৰ যিটো সমাজৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা, যিখিনি কাম তেখেতে কৰি থৈ গ'ল, তাৰ পৰিচয়স্বৰূপে এই দীঘলীয়া সময়ছোৱাৰ ভিতৰত যিমানখিনি আৱিষ্কাৰক আছে সকলোকেই তেখেতক প্ৰথম স্থান দিয়া হয়। গতিকে আমি এই বৌদ্ধিক চেতনাযুক্ত সেই মানুহজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেত নাই, তেখেতৰ আৱিষ্কৃত বস্তু যিটো মুদ্ৰণ প্ৰযুক্তি, সেইটো প্ৰায় 450 বছৰ ধৰি একেলেঠাৰিয়ে একেধৰণে চলি আহিছিলে। আখৰ বুটলা, চাপ দিয়া, হেঁচা দিয়া আৰু প্ৰিণ্টিঙৰ কাগজখন উলিওৱা। আজিকালি নতুন হৈছে আৰু সেইটো বেলেগ কথা। কিন্তু এই ইমান দীঘলীয়া সময় ধৰি তেখেতে এটা জাগৰণ সৃষ্টি কৰি থৈ গ'ল। তাৰে আমি সামান্যতম অংশীদাৰ স্বৰূপে দুই এটা বস্তু তৈয়াৰী কৰিবলৈ আমি প্ৰিণ্টিঙৰ ব্যৱসায় কৰিছিলোঁ। মোৰ ককা দেউতা মুদ্ৰণ শিল্পী আছিলে, মোৰ দেউতা মুদ্ৰক আছিলে। আমিও সেই হিচাপে ধৰি আজি 52 বছৰ ধৰি একেলেঠাৰিয়ে এই কামটো কৰি আহিছোঁ। এতিয়াতো প্ৰযুক্তি সলনি হৈ গ'ল, পুৰণি বস্তুবোৰ আমি ৰাখি থ'বলৈ এটা চেষ্টা কৰিছোঁ। আমাৰ অনুভৱ বুলি যদি কোৱা যায়, অনুভৱ আচলতে এনেধৰণৰ, আমি অসম তথা মধ্য অসম বুলি কৈছোঁ। মধ্য অসমৰ যিখিনি পুৰণি প্ৰেছ, মুদ্ৰণালয় বা ছাপাখানা আছিলে, কম্পিউটাৰ প্ৰযুক্তি অহাৰ লগে লগে সকলোৱে পুৰণি বস্তুবিলাক লাহে লাহে এৰি ধৰি লওক বিক্ৰী কৰাত এটা মনোযোগ দিলে আৰু এটা দুটাকৈ মেচিনবিলাক লাহে লাহে নাইকিয়া হৈ গ'ল। তেতিয়া মই যিহেতু দীৰ্ঘ সময় ধৰি লেটাৰ প্ৰেছৰ লগত জড়িত আছিলোঁ, সেইকাৰণে মোৰ এটা মৰম ভাৱ আছিলে এই মেচিন বা প্ৰযুক্তিটোৰ প্ৰতি।
মই এটা দুটাকৈ আমাৰ 4টা নিজা মেচিন আছিলে আৰু এটা দুটাকৈ কিনিবলৈ লাগিলোঁ আৰু কোনোবাই যদি মই গম পাওঁ যে এখেতসকলৰ মানে মুদ্ৰণালয়ত নতুন প্ৰযুক্তিয়ে ভৰপক দিছেহি আৰু তেখেতসকলে পুৰণা বস্তুবোৰ ইতিমধ্যে উলিয়াই বাহিৰত থৈছে বিক্ৰী কৰিবৰ কাৰণে মই গৈ তেখেতসকলক কওঁ যে আপুনি লোহাৰ ব্যৱসায়িক দিয়াতকৈ মোকে দিয়ক লোহাৰ ব্যৱসায়িক দামটো মোৰ পৰা লৈ লওক কোনোবাই অৱশ্যে মোক দুটা এটা উপহাৰ নিদিয়াও নহয় বুজি পাই পেলাই আৰু আমি বেছিভাগ বস্তুৱে মুঠতে আমাৰ হাতত এতিয়া 20টা এনেধৰণৰ মেচিন আছে আৰু 20টা মেচিনৰ সৰহভাগে মই কিনি গুটিয়ে অনা অৱশ্যে যা হওক এই অনুভৱটো মই সাকাৰ কৰিবৰ কাৰণে খুব যত্ন কৰিছিলোঁ ভালদৰে মই পৰা নাই তথাপি মই যত্নৱান এতিয়াও হৈ আছোঁ আৰু ভৱিষ্যতেও হৈ থাকিম আৰু এই যিহেতু বাহিৰত বিশেষকৈ আমাৰ পশ্চিমবংগত ইয়াৰ এটা বেলেগ ধৰণৰ কদৰ আছে আৰু আমিতো আজিকালি ইণ্টাৰনেটৰ যুগত আমি দেখিছোঁ লণ্ডনত বা বাৰ্মিংহামত বা বিভিন্ন জাৰ্মানী বিভিন্ন ঠাইত বিশেষকৈ টকিঅ'ত বিভিন্ন সুন্দৰ সুন্দৰ মিউজিয়াম আছে প্ৰিণ্টিং হিষ্ট্ৰী আমিও এটা সৰু মিউজিয়াম কৰি ৰাখিব খুজিছোঁ এইটোৱে আমাৰ উদ্দেশ্য আৰু অনুভৱ ধন্যবাদ গুটেনবাৰ্গৰ যিটো আদৰ্শ এই 450 বছৰ ধৰি যিটো আদৰ্শক লৈ আপোনালোকে কৰ্মত প্ৰবৃত্ত হৈছিলে আপোনালোকৰ আৰু তেনেকুৱা ধৰণৰ এটা আদৰ্শ লৈছে এইটো কম কথা নহয় এইটোৰ বাবে আমি আপোনাক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ জননী লাইফৰ তৰফৰ পৰা যে আমি আজিহে আচলতে এই কথাখিনি মুকলিকৈ আমি জানিব পাৰিছোঁ আমি খুব সুখী হৈছোঁ এইখিনি কথাৰ কাৰণে গোস্বামী ডাঙৰীয়া আৰু এটা কথা জানিব খোজো আপুনি এই সংগ্ৰহালয়টোৰ কাৰণে নিজা প্ৰচেষ্টাৰে আপুনি বহুখিনি কাম কৰি আছে এইখিনি আমি দেখি আছোঁ শুনি আছোঁ বিভিন্নজন ব্যক্তিৰ লগত কেতিয়াবা আলাপ আলোচনাত মিলিত হৈছোঁ তেতিয়াও আমি গম পাইছোঁ এই যে আপুনি নিজা প্ৰচেষ্টাৰে কামখিনিৰ লগত আপুনি নিজক উৎসৰ্গা কৰিছে আপুনি কেনেধৰণে তাৰ বাবে উৎসাহিত হৈছিলে মানে কথাটো এনেকুৱা ধৰণৰ মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিওঁ 1967 চনত তেতিয়া এবছৰীয়া হায়াৰ ছেকেণ্ডেৰী আছিলে আমি 67 চনত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ দি অতায়ে মই আচলতে পৰিয়ালৰ ব্যৱসায়টো মনোযোগ দিবলৈ লাহে লাহে আৰম্ভ কৰোঁ আমাৰ ঘৰুৱা অকণমান অসুবিধাও আছিলে সেই সময়ত মানুহ কম আছিলে সেইকাৰণে আমি লগে লগে মই তেতিয়া মানে কৈশোৰ আৰু ডেকাৰ মাজত আৰু সেই সময়তে মই এইটো আৰম্ভ কৰোঁ কাম কৰিবলৈ লাহে লাহে কামবোৰ শিকোঁ আৰু এনেকুৱা হ'লগৈ পিছলৈ মেচিনবিলাক যেন মোৰ কিবা সম্বন্ধীয় মানুহে বা মোৰ যেন মানে খুব আপোন এনেকুৱা এটা মোৰ ভাৱ হ'ল আৰু মই দীৰ্ঘ সময় লেটাৰ পেছত কাম কৰিলোঁ আৰু সেইকাৰণে মোৰ মানে এটা মৰম উপজিলে তাৰপিছত এই যেতিয়া বন্ধ হ'ল হঠাৎ মানে কম্পিউটাৰৰ প্ৰৱেশ আৰু অফছেটৰ প্ৰৱেশে আমাৰ ইয়ালৈ ধৰক 1990 চনৰ পিছত 91 92 93 তেনেকুৱা লাহে লাহে আহিছে আগতে অন্য চহৰ বা প্ৰদেশবিলাকত আগতেই আহিছে আমাৰ ইয়াত আমাৰ বিশেষকৈ অসমৰ এই অঞ্চলটোত 90 চনৰ পিছত আহিছে তেতিয়া তাৰমানে মোৰ খুব দুখ লাগিলে যে মই এইবোৰ ৰাখোঁ দুই এটাকৈ মৰমতে থ'লোঁ থোৱাৰ কাৰণে আজি ধৰি লওক এতিয়া এটা মূল্যায়ন হৈছে আৰু দ্বিতীয় কথা ধৰি লওক এতিয়া সৰু কথা এটা আপুনি চাওক আমাৰ যিখন অসম ইউনিভাৰ্চিটি শিলচৰত আছে শিলচৰৰ অসম ইউনিভাৰ্চিটিত প্ৰিণ্ট মিডিয়া এটা ছাবজেক্ট আছে এতিয়া তাৰ যিসকল ল'ৰা ছোৱালীয়ে এই বিষয়ত অধ্যয়ন কৰে বা গৱেষণা কৰে মাজে সময়ে সদায় নহয় কেতিয়াবা কেতিয়াবা শিলচৰৰ পৰা আমাৰ ইয়ালৈ আহি পেলাই মেচিনখিনি চাই কেনেকৈ চলিছিলে কি হৈছিলে মানে এনেধৰণে সম্পূৰ্ণ মানে ক্ষেত্ৰ অধ্যয়নৰ বাবে আহে কিন্তু চলি থকা চলাই দেখুৱাব পৰা ধৰণৰ বস্তু কমি আহিছে কথা এনেকুৱা ধৰণৰ হৈছে এইটো এটা দৰকাৰী কথা যে যেহেতু আপোনাৰ ইয়াৰ মেচিনসমূহ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে বাছনিত পৰিছে এইটো এটা বৰ ডাঙৰ কথা এইটো মানে এতিয়াৰ দিনত কেলে ডাঙৰ কথা প্ৰিণ্ট মিডিয়া ছাবজেক্টটো তাত থকাৰ লগে লগে এই বস্তুখিনি তাৰ লগত সংলগ্ন জড়িত হৈ গৈছে পাঠ্যক্ৰমত গতিকে ছাত্ৰ ছাত্ৰী আহিছে প্ৰয়োজন হ'লে আহে আদৰণীয় কথা এটা আমিও যিমান পাৰোঁ চেষ্টা কৰোঁ বুজাই দিবলৈ কেতিয়াবা আমাৰ সময় বহুত যায় তথাপিও আমি তাৰমানে আমি আশাবাদী যে পুনৰ এই বস্তুবিলাকে ধুনীয়াকৈ আকৌ নিশ্চয় নিশ্চয় এইটো মানে এটা কেতিয়াও এইটো এটা মানে পুৰণি দিনৰ ইতিহাসটো থাকিবই লাগিব মৃত্যু নাই এইখিনি কথা আমি অনুভৱ কৰিব পাৰিছোঁ আপুনি নিজে এজন অভিজ্ঞ আৰু প্ৰবীণ মুদ্ৰাকৰ আমি আপোনাক জানো তেনেকৈ গতিকে আপোনাৰ এই মুদ্ৰাকৰৰ গোটেই যিটো আপোনাৰ কনচেপ্ট যিটো আপোনাৰ ধাৰণা সেইটো আপোনাৰ মনত কেতিয়াৰ পৰা কেনেকৈ সৃষ্টি হ'ল বাৰু
আমি মুদ্ৰণ শিল্প আচলতে এনেকুৱা ধৰণৰ এই গোটেই কথাখিনি যদি আপোনাক ফঁহিয়াই বুজাবলৈ যাওঁ, আপুনি যিটো মোক অভিনন্দনৰ কথা ক'লে বা ধন্যবাদ জ্ঞাপন কৰিলে, আচলতে গোটেইখিনি প্ৰাপ্য মোৰ ককা দেউতা। হয়, ককা দেউতা তীৰ্থনাথ গোস্বামীয়ে আচলতে তেখেত প্ৰকাশক আছিলে। তেখেতে বৈষ্ণৱ সাহিত্য প্ৰকাশ কৰিছিলে। কৰিবৰ কাৰণে মাজে মাজে কলিকতালৈ যায়। কিতাপ তেতিয়াতো আপোনালোকে জানে যে বেছিভাগ কাম কলিকতাত হৈছিল। আমাৰ ইয়াত ইমান উন্নত প্ৰেছ নাছিলে, সেইকাৰণে ভাল কাম কৰাবলৈ মানুহ কলিকতালৈ যায়। অসমীয়া কাম তাতো হয়, অসমীয়া শিকি লৈছিলে, কিছুমান মুদ্ৰা কৰে। তেনেধৰণৰ কথা বতৰা চলি থাকোঁতে তেখেতৰ মনলৈ এটা ভাৱ আহিলে যে মই নিজাববীয়াকৈ এটা সৰু প্ৰেছ কৰোঁ। তেতিয়া তেখেতে 1922 চনত এটা পুৰণি, সেই সময়ত অপ্ৰচলিত হোৱা, সেই সময়ত প্ৰেছৰ পৰা বাহিৰ কৰি দিয়া এটা মানে আও পুৰণি ধৰণৰ এটা মানে মডেলৰ মেচিন তেখেতে কম দামতে হয়তো পাইছে। তেতিয়া এনেকৈ বেংক টেংকৰ কথাও নাছিলে, লোন টোনৰ কথাও নাছিলে, হাতত হয়তো পইচা নাছিলে, হয়তো মই নাজানো কি কথা কেনেকুৱা। 1922 চনত তেখেতে এটা প্ৰিণ্টিং মেচিন কিনি জাহাজেৰে নিমাতী ঘাটলৈ আনিছিলে। নিমাতী আমাৰ আচলতে পুৰণা ঘৰ যোৰহাট জিলাৰ বৰবামচুঙিত। তাতে আমাৰ ককা দেউতা শ্ৰী শ্ৰী ধলসত্ৰ সত্ৰাধিকাৰ আছিলে। ধলসত্ৰৰ চৌহদৰ ওচৰতে চটিয়নাতল বুলি এটুকুৰা ঠাইত তেখেতে এই মুদ্ৰণ যন্ত্ৰটো আনি 1922 চনৰ এটা কুঁৱলীয়ে ভৰা ৰাতিপুৱা প্ৰতিষ্ঠা কৰিলে। কৰি তেখেতে 1931 চন পৰ্যন্ত তাতে এইটো চলালে। আৰু তেখেতৰ জীৱনকাল অলপ দীৰ্ঘ আছিলে, 91 বছৰলৈকে জীয়াই আছিল। 1965 চনত তেখেত ঢুকাইছে। 1875 তেখেতৰ জন্ম আছিলে। 1865 চনত তেখেতৰ পৰলোক গমনলৈকে তেখেত মুদ্ৰণৰ লগত মোটামুটি ধৰণে জড়িত আছিলে। তেখেতৰ পুত্ৰসকলে কৰে কাম, কিন্তু মূলৰ কথাখিনি তেখেতে কেতিয়াবা কেতিয়াবা চাই বা মানে নিজৰ আগ্ৰহখিনি দেখুৱাই তেনেধৰণে চলি যথেষ্ট বৃদ্ধ বয়সলৈকে তেখেত মুদ্ৰাকৰ আছিলে। যদিও তেখেত সত্ৰাধিকাৰ, তেখেতে নতুন ধৰণৰ চিন্তাৰে তেখেতে কাম কৰিছিলে। গতিকে তেখেতেহে আচলতে ধন্যবাদৰ পাত্ৰ। আমি তেখেতৰ নাতি হিচাপে এই তেখেতে প্ৰতিষ্ঠা কৰি থৈ যোৱা অনুষ্ঠানটো চলাবলৈ পাই ধন্য মানিছোঁ। এনেকুৱা কথা হয় বাৰু। সেই সময়ত যে এজন সত্ৰাধিকাৰৰ মনত এনেকুৱা ধৰণৰ এটা আধুনিক চিন্তাধাৰাৰ সৃষ্টি হৈছিলে, এইটো সঁচাকৈ শলাগিবলগীয়া কথা। আৰু এইখিনি কথা জানি আমি সেই সম্পৰ্কে আপোনাক আৰু এটা কথা সুধিম বাৰু। তাৰ আগতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে গোলাঘাট সাহিত্য সভাই আপোনাক গ্ৰন্থবন্ধু অভিধাৰে স্বীকৃত কৰিছে। গতিকে আৰু আপোনাক কৰিবলগীয়া, কাৰণ আপোনাৰ গ্ৰন্থৰ লগত সম্বন্ধ, আপুনি ইমান নিখুঁতভাৱে মানে নিখুঁত এজন আপুনি মানে গ্ৰন্থৰ লগত পৰিচিত ব্যক্তি। আপুনি কেতিয়াও আমি কিবা এটা আখৰৰ বা কিবা এটা বানানৰ বিষয়ে আপোনাৰ যিমান বেছি অভিজ্ঞতা আছে, গতিকে সেই সময়ত আপোনাক গ্ৰন্থবন্ধু যেতিয়া অভিধাৰে স্বীকৃত কৰিছে, নিশ্চয় আপোনাৰ মনটো বহুত সুখী হৈছে আপুনি, বা আপোনাৰ ভাল লাগিছে। সেই ভাল লগাখিনি অকণমান ব্যক্ত কৰিব নেকি? হয়, কৰিম। আমাৰ আচলতে এটা ভ্ৰাম্যমান গ্ৰন্থ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ আছে, পৰাগ প্ৰতিম গ্ৰন্থযাত্ৰা। পৰাগ প্ৰতিম গ্ৰন্থযাত্ৰাৰ মাধ্যমেৰে আমি শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাত আমি বিভিন্ন গ্ৰাম্যাঞ্চলত কিবা কিবি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি 518টা অনুষ্ঠান সামৰিলোঁ, হৈ গ'ল 17 বছৰত। যেতিয়া 500 হৈছিলে, তাৰ আগতে গোলাঘাট জিলা সাহিত্য সভাই মোক কৈছে যে এনেকুৱা আপোনাৰ 500 কেতিয়া হ'ব? বোলো কেতিয়া হয়তো ক'ব নোৱাৰোঁ, নিমন্ত্ৰণৰ কথা আছে। এতিয়া 470 হৈছে বা 30টা অনুষ্ঠান হয়তো এমাহতো হ'ব পাৰে, 2 বছৰ লাগিব পাৰে। তেখেতসকলে এইটো মানে অলপ খবৰ ৰাখিছিলে। আৰু সেই সময়ত মই কথাটো নাজানো, তেখেতসকলে এখন সভা পাতি গোলাঘাট জিলা সাহিত্য সভা ভৱনত আমাক মানে এই অভিনন্দন জনায় আৰু গ্ৰন্থ বন্ধু অভিধা আমাক প্ৰদান কৰে। হয়, কিন্তু প্ৰকৃত অৰ্থত মই গ্ৰন্থ বন্ধু হিচাপে কোনো মানে সেৱা কৰিব পৰা নাই। মই গ্ৰন্থ বিতৰকহে। মই অইনে গ্ৰন্থ লিখে, মই গ্ৰন্থখিনি শিশু সাহিত্য হিচাপে কিবা কিবি মুদ্ৰণ কৰোঁ, প্ৰকাশ কৰোঁ। সেইখিনিকে লৈ পেলাই আমি বিভিন্ন গাঁৱে ভূঞে ল'ৰা ছোৱালীৰ মাজত বিতৰণৰ চেষ্টা কৰোঁ। আচলতে যদি দিছে, এতিয়া সেইটো গোলাঘাট জিলা সাহিত্য সভা মহানুভৱতাহে। মই ভাবোঁ আচলতে তেখেতসকলে দিছে, ময়ো লৈছোঁ। যোগ্যতা আছে নাই এটা ডাঙৰ প্ৰশ্নবোধক আছে। নহয় গোস্বামী ডাঙৰীয়া, সেইটো কথা নহয়। আচলতে তেখেতসকলে আপোনাক যোগ্য ব্যক্তি এজনক
যোগ্য সন্মান দিছে কাৰণ আপুনি গ্ৰন্থৰ লগত জড়িত আপুনি মুদ্ৰণ শিল্পৰ লগত জড়িত প্ৰকাশনৰ লগত আপুনি জড়িত গতিকে আপোনাক একেবাৰে এজন উচিত ব্যক্তি হিচাপে তেখেতসকলে এই অভিধা দিছে আৰু এইটোত প্ৰত্যেকে সন্তুষ্টি লাভ কৰিছে আমিও বহুত ভাল পাইছোঁ যে গোলাঘাট জিলাৰ ভিতৰত আপোনাক বাছনি কৰি লৈছে এইটো এটা বৰ মানে সুখৰ কথা আমি জানিব বিচাৰিছোঁ আপোনাৰ এই গোলাঘাটত আহি যেটো যদুমণি ছাপাখানাৰ অৱস্থিতি হ'ল গোলাঘাটত যে ইয়াক প্ৰতিষ্ঠা কৰিলে গোলাঘাটলৈ লৈ আহিলে ইয়াৰ আৰত কিছু ইতিবৃত্ত আছে নেকি মানে এনেকুৱা কথাটো আমাৰ আপোনাকতো আগতে কৈছোৱে আমাৰ ককা দেউতা বৰ আধ্যাত্মিক মানে ধৰণৰ চিন্তা চৰ্চা মানুহ আছিলে তেখেতে ব্যৱসায়ী হিচাপেও কাম বন কৰিছিলে কিন্তু তেখেতৰ সত্ৰ পৰিচালনাত বেছি মানে সময় দিবলগীয়া কথা এটা আছিলে নিশ্চয় সেই সময়ত নিজে লেখকো প্ৰকাশকো মুদ্ৰকো বিতৰকো গোটেইখিনি একেলগে ধৰ্ম চৰ্চা বা ধৰ্ম বিতৰণৰ কাৰণেও জড়িত হ'বলগীয়া এনেকুৱা ধৰণৰ কথা আছিল গতিকে এই গোটেইখিনি মিলাই তেখেতে হয়তো মানে বেছি ওজন ল'ব পৰা নাছিলে আমি ভাবোঁ সত্ৰ পৰিচালনাটো তেখেতৰ মুখ্য বিষয় আছিলে আৰু বিভিন্ন সামাজিক কাম চাম কৰা মেলা এনেকুৱা গতিকে আমাৰ তেখেতসকল পুত্ৰদ্বয় এজন মোৰ পিতৃপুৰুষ পূৰ্ণচন্দ্ৰ গোস্বামী আৰু মোৰ বৰদেউতা আমি আটা বুলি মাতোঁ বৰ আটা নগেন চন্দ্ৰ গোস্বামী তেখেত দুজনে তেতিয়া দিনত গৰু গাড়ীহে আৰু গৰু গাড়ীৰে বস্তু বাহিনী লৈ পেলাই গোলাঘাট চহৰলৈ লৈ আহিলে আৰু ককা দেউতায়েও সন্মতিক্ৰমে বা ককা দেউতাই নিজেও কৈছে যে এনেকৈ কৰিলে ভাল হ'ব আনি ইয়াত তেখেতসকলে এটা ভাড়া ঘৰ লৈ আমাৰ সৰ্বানন্দ দুৱৰাৰ বৰ্তমান বাসস্থানৰ ওচৰতে সেইখিনিতে ঘৰ লৈ পেলাই 31 চনৰ পৰা 39 চনলৈকে তাত মুদ্ৰণৰ কাম কৰিলে লগতে কিতাপৰ ব্যৱসায় হেন তেনে কাম কৰিলে গতিকে গোলাঘাটলৈ অনাটো এনেকুৱা ধৰণৰ ভাবিছিলে যাতে গাঁৱত অকণমান অসুবিধা হয় ভাল মানুহ পাবলৈ নাই শিকাবলৈ অসুবিধা এনেকুৱা ধৰণৰ হ'ব পাৰে বা তাৰ কিতাপ আনি বিক্ৰী কৰা বা তৈয়াৰী কৰা অলপ অসুবিধা এনেকুৱা হ'ব পাৰে সেইকাৰণে ইয়ালৈ লৈ আহিলে পিছত আমি যিটো ঘৰত বহি এতিয়া কথা পাতি আছোঁ সেইটো 1939 চনৰ ঘৰ আপুনি সুখী হ'ব শুনি আপুনি যিখন চকীত বহি আজি মোৰ লগত কথা পাতিছে সেই চকীখন 1922 চনৰ এই টেবুলখনো 1922 চনৰ মই সলোৱা নাই ধন্যবাদ আচলতে আমাৰো ভাগ্য আজি আমি আপোনাৰ নিচিনা ব্যক্তি এজনৰ লগত কথা পাতিবলৈ আহিছোঁ আমি এইখিনি আচবাবকে আকৌ চকুৰ আগত দেখিছোঁ বা ব্যৱহাৰ কৰিছোঁ আমাৰো ভাগ্য বুলি কৈছোঁ আপুনি বিভিন্ন সময়ত বিভিন্ন কামত অসমৰ বাহিৰলৈ গৈছে আপোনাৰ এই মুদ্ৰণ সম্পৰ্কীয় কামত বা প্ৰকাশন সম্পৰ্কীয় কামত বা অন্যান্য আপুনি গ্ৰন্থৰ যিবোৰ মেলা হয় তালৈও গৈছে আপুনি আমাৰ অসমীয়া সাহিত্যৰ আদৰ তাত কেনেধৰণে দেখিছে আদৰ মানে এনেকুৱা এটা সৰু উদাহৰণ লওক আমাৰ বনলতা প্ৰকাশনৰ কথা আপোনালোকে জানে বনলতাই খুব উন্নত মানৰ সাহিত্য সৃষ্টিৰ জৰিয়তে তেখেতৰ নাম আছে উপন্যাস গল্প প্ৰবন্ধ বা অন্য ভ্ৰমণ কাহিনী বিভিন্ন ধৰণৰ কাম কৰে তেখেতসকলৰ এজন চেন্নাইত বিক্ৰী কৰা মানুহ আছে বিক্ৰীদাৰ তেখেতসকলৰ কিতাপ নি পেলাই চেন্নাইত বেচে তেওঁ অসমীয়া নাজানে পঢ়িবও নাজানে কথা ক'বও নাজানে কিন্তু তেওঁ যিহেতু চেন্নাইত অসমীয়া কিতাপ বিচাৰে কিবা স্বৰূপে বনলতাৰ লগত যোগাযোগ কৰি তেওঁ ইয়াৰ পৰা ট্ৰেইনেৰে বস্তু নি চেন্নাইত বিক্ৰী কৰে তাৰমানে অসমীয়া কিতাপৰ আদৰ নথকা নহয় সুন্দৰকৈ আছে এতিয়া আমাৰ বাংগালোৰত আছে ধৰক অসমত আছে কি নাম চেন্নাইত আছে গতিকে আমি তেনেধৰণে যদি বিতৰণ ব্যৱস্থাটো আমি ঠিক কৰিব পাৰোঁ এতিয়া শ মানুহ আছিলে হাজাৰ মানুহ আছিলে আপুনি ঘূৰি অহাখিনি দেখিছে কিমান মানুহ আছে বাংগালোৰত অসমীয়া পঢ়িবলৈ ইচ্ছা কৰে তেনেকুৱা ধৰণৰ কথাবিলাকেৰে সৈতে আমাৰ নিশ্চয় অসমীয়া কিতাপৰতো আছেই দিল্লীতো আছে দিল্লীৰ কথা আপোনালোকে জানে মনটো ভাল লাগিব লগা কথা যে আমি কেতিয়াবা ভাবোঁ যে আমাৰ অসমীয়া সাহিত্যৰ আচলতে বাহিৰত আমাৰ কিমান আদৰ আছে আমি কেতিয়াবা উৎসৱ খাই উঠোঁ বা কেতিয়াবা আমি ভাবোঁ যে আমাৰ আদৰ নাই নেকি কিন্তু প্ৰকৃতাৰ্থত আদৰ আছে আমাৰ ভাষা জনা আমাৰ ভাষাত পঢ়া শুনা কৰা মানুহৰতো কিতাপৰ প্ৰতি মোহ আছেই এতিয়া আপুনি এটা কথা নিশ্চয় জানিছে এই যে আমাৰ লকডাউনৰ সময়ছোৱাত কিতাপৰ পঠন
যিডাল গ্ৰাফ বহুত ওপৰলৈ গৈছে মানে মানুহে এখন কিতাপ নহ'লে সময় কটাব কেনেকৈ সেইটো একে ধৰণৰ ধৰি লওক মানে ইলেক্ট্ৰনিক কথা বতৰাবিলাকে মানুহক আমনি দিছে বিভিন্ন কিতাপ পঢ়িছে মই গম পাইছোঁ বিভিন্ন সূত্ৰৰ পৰা ভাল লাগে হয় সেইকাৰণে আচলতে আমাৰ ভাল ভাল অসমীয়া মানে গ্ৰন্থৰ সৃষ্টি হৈছে মানুহে আদৰি লৈছে আৰু আমি যিটো কথা ভাবোঁ যে আমাৰ অসমত ভাল শিশু গ্ৰন্থ নাই ভাল উপন্যাস নাই ভাগৱত আচলতে কথাটো তেনেধৰণৰ নহয় আমি অন্য ৰাজ্যিক ভাষাবিলাকতকৈ উন্নত হয় আমি খালি সুন্দৰ এটা বিতৰণ ব্যৱস্থা বা চেষ্টা আমি সকলোৱে কৰিব লাগিব পাঠকেও কৰিব লাগিব প্ৰকাশকেও কৰিব লাগিব আৰু লেখকেও কৰিব লাগিব মুদ্ৰাকৰেও কৰিব লাগিব ভালকৈ কৰোঁ বুলি গতিকে তেনেধৰণৰ কৰিলে নিশ্চয় অসমীয়া কিতাপৰ চাহিদা থাকিব বাঢ়ি যাব বা খুব সুন্দৰভাৱে বাঢ়িব এইটো কথা আৰু এটা কথা মই এইখিনিতে কৈ থওঁ আমাৰ যিটো ইলেক্ট্ৰনিক পৃথিৱীয়ে কিতাপৰ চাহিদা কমাব নোৱাৰে সৰু এটা উদাহৰণ লওক আপুনি টকিঅ'ৰ আপুনিতো জানে যে জাপানে কিমান ইলেক্ট্ৰনিক বস্তু তৈয়াৰী কৰে টকিঅ'ৰ মূল কথা বুলি আমি যদি ভাবোঁ টকিঅ'ৰ বজাৰখন যদি বুলি কওঁ জাপানী বজাৰখন নিউয়ৰ্কতে কওক আপুনি লণ্ডনতে কওক মানে জাপানী বস্তু বিক্ৰী হৈ আছে কিন্তু টকিঅ' বুক ফেয়াৰ আপুনি চাওক টকিঅ' বুক ফেয়াৰখন আজি কেলৈ চলি আছে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কিতাপ পঢ়িয়ে আছে মানুহে গতিকে কিতাপৰ যিটো পঠন সুখ সেইটো বেলেগ ধৰণৰ বস্তু সেইটো এটা তৃপ্তি আৰু মানসিক এটা শান্তিও পোৱা যায় নিশ্চয় আপোনাৰ এই সংগ্ৰহালয়টোত যথেষ্ট পুৰণি যন্ত্ৰ আছে আচলতে প্ৰথম যিটো মই আপোনাক ক'বলগীয়া যন্ত্ৰ সেইটো আচলতে মোৰ ককা দেউতাই যিটো 1922 চনত কিনিছিলে এতিয়া 2022ত আমাৰ ঘৰত তাৰ 100 বছৰ হ'ব সেই যন্ত্ৰটো আমাৰ হাতত আছে বৰ্তমান এইটো আমি ভালকৈ ৰাখিছোঁ সেইটো মানে একেবাৰে ওচৰ চপা এটা চনহে আমি জানো মানে নেটত বা অন্য সুবিধাবিলাকত গুগল চাৰ্চ কৰিও আমি বিভিন্ন সময়ত যুদ্ধ কৰি চাইছোঁ কিন্তু আচল তাৰ তাৰিখটো আমি উলিয়াব পৰা নাই আমি অনুমান কৰিছোঁ বিভিন্ন ধৰি লওক প্ৰিণ্টিং হিষ্ট্ৰী মিউজিয়ামবিলাকৰ লগত যোগাযোগ কৰি বা তেওঁলোকৰ লগত থকা মেচিনেৰী ওচৰ চপা তেনেধৰণৰ চাই চিতি এইটো 1790 চনৰ হ'ব লাগে 1790 হয় 1790 চনৰ হ'ব লাগে তাৰপিছতে এটা আছে 1828 সেইটো আকৌ আপোনাৰ তথ্য পোৱা গৈছে 1828 মই সমূহ শ্ৰোতা দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজে সন্তোষ লাভ কৰিছোঁ যে এনে এজন ব্যক্তিক আজি আপোনালোকৰ আগলৈ আমি লৈ আহিছোঁ যিজনৰ সম্বন্ধ জীৱনটো গোটেই সম্পূৰ্ণ জীৱনটো তেখেতে কিতাপৰ মাজতেই তেখেতৰ সম্বন্ধ আছে এই মেচিনবিলাকৰ লগত তেখেতৰ এটা আত্মিক সম্বন্ধ আছে আৰু এটা কথাই ভাল লাগিছে যে তেখেতে সংগ্ৰহ কৰি ভাল পায় আৰু সংৰক্ষণ কৰি ভাল পায় এই দুয়োটা গুণৰ অধিকাৰী হোৱাৰ বাবেই যদুমণি ছাপাখানাই নিশ্চয় অসমত এটা মানে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এখন সুকীয়া আসন দখল কৰি আছে আমি আপোনাক আজি এনেধৰণে পাই সন্তোষিত হৈছোঁ আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আমি লগ পাম আপোনাক আৰু আপোনাৰ পৰা আমি বহুখিনি কথা জানিম আজি বহুমূলীয়া সময়খিনি আপুনি আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মই ডক্টৰ লুকুমণি গোস্বামীয়ে আপোনাৰ পৰা বিদায় লৈছোঁ